নমস্কাৰ ভিউয়াৰ্স, আমাৰ চেনেল সিস্টাৰ্স কিচেনলৈ আপোনালোকক স্বাগতম। আজি আমি এটা ৰেষ্টুৰেণ্ট বা ধাবাৰ জনপ্ৰিয় ডিশ আপোনালোকৰ আগত আগবঢ়াম। সেইটো হৈছে বাটাৰ নান। কিন্তু তাৰ বাবে আমাক কোনো ধৰণৰ তন্দুৰ বা অভেনৰ দৰকাৰ নাই। আমি গেছৰ ফ্লেমতে ঘৰত উপলব্ধ সামগ্ৰীৰে আমি তাক ধুনীয়াকৈ বনাব পাৰিম। তাৰ বাবে আপুনি এটা পাত্ৰত 2 কাপ ময়দা লৈ ল'ব আৰু তাত আধা চামুচ নিমখ মিহলাই দিব আৰু এচামুচ গুড়ি কৰি লোৱা চেনি মিহলাই দিব আৰু তাৰ পিছত আধা চামুচ বেকিং পাউডাৰ আৰু 4/4 এচামুচ বেকিং সোডা মিহলাই দিব আৰু এই গোটেইখিনি সামগ্ৰী হাতেৰে ভালকে মিহলাই ল'ব। তাৰ পিছত তাত এচামুচ ৰিফাইন তেল দিব আৰু ৰিফাইন তেল দিয়াৰ পিছত গোটেইখিনি সামগ্ৰী হাতেৰে মোহাৰি কেনে ভালকে মিহলাই ল'ব। এতিয়া তাত 1.5 চামুচ দৈ দিব। আপুনি যিকোনো দৈ ল'ব পাৰে, অকল মিঠা দৈটো নল'ব। আৰু তাৰ পিছত তাক ধুনীয়াকৈ হাতেৰে মঠি ল'ব। এতিয়া অলপ অলপকৈ দৰকাৰ অনুযায়ী আপুনি পানী মিহলাই যাব। একেবাৰে বেছি পানী নিদিব, অলপ অলপকৈ পানী দি কেনে এটা কোমল ডো আপুনি ৰেডি কৰি ল'ব। তাৰপিছত তাক ঢাকনি দি কেনে অলপ গৰম ঠাইত কমেও 2-3 ঘণ্টা ৰাখিব আৰু তাৰপিছত চাব ই অলপ ফুলি উঠিছে। তাৰপিছত তাক আকৌ এবাৰ মঠি লৈ ৰুটি বনোৱাৰ দৰে বেলি ল'ব আৰু অলপ দীঘলীয়াকৈ বেলিব। তাৰপিছত তাত কাটি লোৱা ধনিয়া দি কেনে সাৱধানে আৰু অলপ ওপৰৰ পৰা বেলি ল'ব। এটা ফাল বেলা হোৱাৰ পিছত আনফালে লুটিয়াই লৈ তাত পানী ব্ৰাছৰ সহায়েৰে লগাই দিব। যদি আপোনাৰ তাত ব্ৰাছ নাই, সাৱধানে আঙুলিৰেও লগাব পাৰে। তেনেকৈ পানী লগাই কেনে আপুনি লোহাৰ টাৱাখন গৰম হ'ব দিব আৰু টাৱাত পানী লগোৱা ফালটো লগাই দিব। এটা ফাল ভালকৈ সিজাৰ পিছত টাৱাখন ওলটাই দিব। জুইৰ ফালে ওপৰমুৱাকৈ দিব আৰু আনটো ফালো ভালকৈ সেকি ল'ব। যিহেতু পানী লগাই লৈছিলে সেইকাৰণে নানটো পৰি নাযাব জুইত আৰু ইয়াক ভালকৈ সেকি ল'ব। সেকা হোৱাৰ পিছত আগৰ পৰা গলাই লোৱা বাটাৰ 2 চামুচমান ভালকৈ সানি দিব। বাটাৰ অলপ বেছিকৈ দিব, তেতিয়া তাৰ সোৱাদ আৰু বেছি হৈ উঠে। নামে বাটাৰ নান, তো আগতে অলপ বাটাৰখিনি গলাই লৈ তাত চামুচৰ সহায়ত ভালকৈ লগাই দিব। যদি আপুনি বাটাৰ দিব নোখোজে তেনেহ'লে ঘি অলপ গলাই কেনেও তেনেকৈ লগাই দিব পাৰে, তো আপোনাৰ ইচ্ছা। আৰু তাৰপিছত সাৱধানে নানখন টাৱাৰ পৰা এৰুৱাই ল'ব। হৈ গ'ল ৰেডি ধাবা বা ৰেষ্টুৰেণ্ট ষ্টাইলৰ বাটাৰ নান। তাক আপুনি যিকোনো ধৰণৰ চব্জি বা দালিৰ লগত পৰিৱেশন কৰিব পাৰে। আমাৰ পূৰ্বৰ ভিডিঅ'ত পনীৰ মছলাৰ ৰেচিপি দিয়া আছে, সেইটো বনায়ো আপুনি ইয়াৰ লগত পৰিৱেশন কৰিব পাৰে। যদি আপোনালোকক আমাৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ৰেচিপি আগলৈ পাবলৈ ছাবস্ক্ৰাইব কৰিব।